উদ্দেশ্যে কাৰ্যসূচী সেইটো কাৰণে লৈছোঁ যে যিটো আমাৰ শক্তিমন্ত্ৰী গাৰ্লছ আগতে মই হাই ক'ব বিচাৰোঁ আমি অতি জগৰীয়া ক'ব পাৰোঁ সেইখন চৰকাৰ বিজেপি ভ্ৰষ্টাচাৰ স্বৈৰাচাৰী আজি আমি চোৱা সেইখন ইলেক্ট্ৰিক বিল কিয় কাৰণে আজি তীব্ৰ বিৰোধিতা কৰিছোঁ সেইখন আমাৰ পূৰা অল অসমৰ পূৰা জিলাৰ কৈছে আজি দুখন আমি কনষ্টিটিউঞ্চিৰ MLA লৈ পেলাই 28 আৰু 29 একেলগে আমি এইটো কাৰ্যসূচী ধৰ্ণা কৰিছোঁ এইটো কাৰণে যিটো প্ৰিপেড ক'ব গ'লে আজি প্ৰিপেড কৰিবলৈ বিচাৰে আকৌ আজি প্ৰিপেড কৰিলে কিমানটা বিল হ'ব আপোনালোকে গম পায় আজি 1000ৰ পৰা 2000 3000 4000 দুখীয়া গৰীব পৰিয়ালে কেনেকৈ জীয়াই থাকিব এইটো আটাইতকৈ আজি ল'ৰা ছোৱালীবোৰ যদি শিক্ষক টিভি চবৰে কাৰণে লাইট বিজলী চবৰে লাগে আজি মোবাইল আপোনাৰ যে শিক্ষণ ইলেক্ট্ৰনিক মিডিয়া চলি আছে গোটেই ইটোৰ কাৰণে আজি ইলেক্ট্ৰিক বিল নহ'লে আমি কেনেকৈ জীয়াই থাকিম এইটো আটাইতকৈ চবৰে আজি পলিটিক ৰাজনীতিৰ কথা নাহে আমাৰ এইটো যিহৰ আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু কোঅৰ্ডিনেটৰ অৰ্থাৎ আমি BTR ইনচাৰ্জ এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হিচাপত আজি আমাৰ পাৰ্টীৰ নেতৃত্বত গোটেই জিলা সময়ত এইটো আমাৰ প্ৰগ্ৰাম চলিছে কাৰ্যসূচী ধৰ্ণা আমি কৰিছোঁ নন্দিতা গাৰ্লছ হাই বাৰে বাৰে কৈছোঁ আৰু লগতে আমি সেইটো কাৰণে বহুত দুখিত যিটো আমাৰ প্ৰিপেড সেইটো হ'বলৈ গৈ আছে আৰু এইটো বিজলীৰ যেনেকুৱা অৱস্থা আমি মানুহবিলাক এই গৰমৰ হাৰাশাস্তি পাই আছে কিছুদিন আগত বিশ্বজিৎ ডিমাৰীও যেনেকৈ কৈছে জদামূৰ্খৰ দৰে যে সেইখন আমি বহুত দুখিত মানে বিবাৰ গৰম উঠিলে বোলে আমি হেৰি গাছৰ তলত বহিব লাগে এইটো কিমান লজ্জাত্মক আপোনালোকে গম পাই চাওকচোন আমি ভাবিছোঁ আগন্তুক দিনক এইটো আমাৰ বহুত ডাঙৰ এটা মূল উৎস হৈ গ'ল যে আমি গোটেইখিনি যিমান আছে অকল অসমৰ আজি প্ৰত্যেকটা জিলাত কৰিছোঁ এইটো কাৰ্যসূচী আজি দুখন আমি কনষ্টিটিউঞ্চি 28 আৰু 29 লৈ পেলাই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত সভাপতি হিচাপত আজি এইখন আমি দায়িত্ব লৈছোঁ আৰু নন্দিতা গাৰ্লছ আৰু শক্তিমন্ত্ৰীয়ে তাকো মই নন্দিতা গাৰ্লছৰ ডাঙৰীয়াক কওঁ আমি প্ৰতি যদি 90 পইচাকৈ যদি আমি দিবলগীয়া ইউনিটত তেতিয়াহ'লে আপোনাক চিন্তা কৰক এটা ঘৰত কিমানকৈ বিল আহে আপোনালোকে চিন্তা কৰকচোন এইটো চোৱা আজি যিটো আমি ৰাজনীতিক নকওঁ ৰাজনীতিৰ কথা নহয় এইটো আমি আটাইতকৈ যে দুৰ্ভাগ্যজনক ক'ব লাগিব যিহেতু আমাৰ প্ৰিপেড যদি হয় তেতিয়াহ'লে আমি বহুত দুৰ্ভাগ্য আমি প্ৰিপেড মানে বুজি পাইছে না ৰিচাৰ্জৰ দৰে আমি কৰিম কেতিয়া কি বিল হ'ব আমি গমেই নাপাওঁ আমি গতিকে আমাক কেতিয়াও এইটো প্ৰিপেড ৰিচাৰ্জটো আমাক নালাগে গতিকে এইটো আমি বহুত দুখিত আগন্তুক দিনক আহি পেলাই চবে মিলা মিছা কৰি পেলাই এইখন চৰকাৰ ইয়াৰ পৰা আমি উঠাই দিব লাগিব যেনেকৈ মানুহ হাৰাশাস্তি কৰি আছে আজি আমাৰ গোটেই জিলাৰ প্ৰত্যেকটা অল অসমত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আজিৰ এইটো ধৰণৰ আমাৰ কাৰ্যসূচী সেইখিনিয়ে আৰু আমি আশা কৰোঁ অকল আমাৰ যিমান আমাৰ পাৰ্টীৰ নেতৃত্ব নহয় আজিৰ চবে মানে দুখীয়া গৰীব পৰিবাৰ চবে লৈ পেলাই এইটো কাৰ্যসূচী চবে বিভিন্ন জনগোষ্ঠী পাৰ্টীৰ পৰা আহি পেলাই এইটো আমাৰ ধৰ্ণাৰ মাজত যে আহি পেলাই উপস্থিত আৰু মই এইখিনি পেলাই কৈ পেলাই সামৰিব বিচাৰিছোঁ আৰু আগন্তুক নিশ্চয় আমাৰ এইখন চৰকাৰ আমি যেনে হ'ব আগন্তুক 2024 ইয়াৰ পৰা আগৰে পেলাই দিব লাগিব HS উথ্ৰিসাৰনাय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बेसेन नाङाजासे मुं थिसननो थाखाय 9706680878 एबा 7002271 929 आरो 7002131 754 जानबुं नाम्बाराव सुलाद लाहरनो हागोन।